সেৱা কৰিম দিয়া।
হৈ আহকচোন আমি এখন দেশ বহু পাহাৰৰ কথা ভাবো। সেউজী পাহাৰৰ বুকুৱেদি চিৰ প্ৰবাহিত দিশটোৱে স্বাক্ষৰ বহন কৰি আহিছে দুয়োটি পাৰৰে জননদনা ভাই ভনীহঁতৰ এবুকুৰ মৰম। এই মৰমকে লৈ বিষয়ে ধাবিত হ'ব লাগিছে বৰলুইতৰ বুকুলৈ। শিশুৱে বা জানে বা কি এই জীয়াহীনটোৰ কাষতে গদা ধৰি অকলশৰে কিয় নীৰৱে চিন্তা কৰি ৰৈলো। মৰম আকলোৱা নাগিনী প্ৰেমত পৰি মন মতলীয়া হৈ নিজকে ক'ব নোৱাৰা হৈ ভৰ লাগি ৰ'ল। সময় বাগৰি যায় পুৰণাক নেওচি নতুন নহাস্তি তাৰ হেঁপাহতে প্ৰায় 500 বছৰৰ পূৰ্বে ভৈয়ামৰ দাঁতিতে পাহাৰৰ থলিতে ভৈয়ামৰ কোঁৱৰ লাগি গদা পানীয়ে মৰম চেনেহৰ বেহানি। এখন বিৰাট এখন যাব।
ধরে
Thank you.